নমস্কাৰ, মই মলয়া শইকীয়া। আজি আমি এফালে যাবলৈ ওলাইছোঁ। শাওণ মাহটো শিৱ ভক্তসকলৰ কাৰণে বিশেষ, কাৰণ এই শাওণ মাহটোতে ভগৱান শিৱৰ জন্ম হৈছিল। আৰু সেই শিৱক দৰ্শন কৰিবৰ কাৰণে আমি যাবলৈ ওলাইছোঁ চিন্তামণিগড়লৈ। চিন্তামণিগড়ত এভাগ মন্দিৰ আছে। মন্দিৰভাগত আমাৰ কাৰণে বহুত বিশেষ। এয়া মেইন ৰাস্তাটো পাৰ হৈ পেলাই আমি চিন্তামণিগড়লৈ সোমাই যোৱা ৰাস্তাটোতে সোমাই আহিলোঁ। আৰু সোমাই আহোঁতে ৰাস্তাটোৰ কাষে কাষে অলপ সেউজীয়া গছ, পথাৰ আৰু এখন মুকলি আকাশ। মন্দিৰভাগ ভিতৰত বহুত সোমাই আছে কাৰণে বহুত ভক্তই গম নাপায় তাত এভাগ মন্দিৰ আছে মানে। আৰু তাত যিসকল গোৱাল থাকে সেই গোৱালসকলে মন্দিৰভাগৰ চোৱা চিতা কৰে আৰু পূজা অৰ্চনা কৰে। ভাল লাগে। তাত মানুহ বেছি নাই যদিও মন্দিৰভাগত বহুতখিনি পবিত্ৰতা সোমাই আছে। আৰু মথাউৰিলৈ 6-7 কিলোমিটাৰ গ'লেহে সেই মন্দিৰভাগ পোৱা যায়। মথাউৰিটোৰ কিনাৰে কিনাৰে আমি কিছুমান মহৰ খুঁটি দেখোঁ। আৰু মহৰ খুঁটিখিনি এইকাৰণে হয় হেনো যে ইয়াত ঘাঁহখিনি বেছিকৈ পোৱা যায়, আৰু সেইকাৰণে ইয়াত মহৰ খুঁটি কৰি পেলাই ৰাখে। মথাউৰিটো কিনাৰে কিনাৰে বহুত পানী হৈছে বাৰিষা কাল কাৰণে, আৰু মথাউৰিটো ভাঙি নাযাবৰ কাৰণে ইয়াত বান্ধি থোৱা আছে। আৰু এয়া সেই বিশেষ মন্দিৰভাগ আমি আহি পালোহি। আৰু এই ভাগ হৈছে ভগৱানৰ মূৰ্তিভাগ। মূৰ্তিভাগ আমাৰ কাৰণে বহুত বিশেষ। শিৱ মন্দিৰ তাত এগছি চাকি এখন শৰাই দি পেলাই, আৰু এইখন এখন নৌকা, আৰু নৌকাখনেদি পাৰ হৈ সেই মহৰ খুঁটুতিলৈ যায়। আৰু এই আমাৰ উভতনি যাত্ৰা। উভতনি যাত্ৰাত আমি নৈত কেনেকৈ জাল মাৰি মাছ ধৰে তাক স্বচক্ষুৰে দেখিলোঁ। এইয়া চব ডাঙৰ এখন জাল পাৰি থৈছে, আৰু তাত 6-7জনমান মানুহে ডাঙৰ মাছ ধৰি আছে। আৰু ইয়াতে মাছখিনি আনি পেলাই ৰাখেহি। আৰু এইখনো এখন ডাঙৰ জাল, পানী ভৰ্তি হৈ আছে। আৰু এয়া পূজা কৰা দুখনমান ফটো, আৰু তাত মই এখন। ধন্যবাদ।